নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি বৈদিক গণিতৰ বিষয়ে আলোচনা কৰিম এই বৈদিক গণিতত এনেকুৱা কিছুমান নিয়ম আমি ইয়াত পাম যি নিয়মৰ সহায়ত আমি জটিল যি হিসাব নিকাচ এই হিসাব নিকাচবিলাক অতি সোনকালে অতি সহজতে আমি কৰিব পাৰিম যেটো আমি প্ৰচলিত ব্যৱস্থাত বহুত কষ্ট পাওঁ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত হিসাব নিকাচত বহুত জটিলতা আহি পৰে ভুল কৰে আমি ইয়াত সহজতে যেহেতু কৰিম গতি আমাৰ ভুলৰ চান্সটো কমি যাব আৰু সময় বাচিব আমি সোনকালে কৰিব পাৰিম তোমালোকে এতিয়া দেৰি কৰিব নালাগে মোৰ লগত তোমালোকে আহা আমি বৈদিক গণিতৰ কি এনেকুৱা যাদুকৰী নিয়ম আছে সেই নিয়মবিলাক আমি আলোচনা ছাত্ৰ-ছাত্ৰীসকল বৈদিক গণিতত বিভিন্ন ধৰণৰ আমাৰ সূত্ৰ আছে গতিকে এই সূত্ৰকেইটাৰ ভিতৰত আমি ব্যৱহাৰ কৰা সূত্ৰ এটাৰ নাম কৈছো সেইটো হ'ল একাধিকান পূৰ্বেন সূত্ৰটোৰ সহায়ত আমি যোগ বিয়োগ কৰিব পাৰো বৈদিক গণিতৰ যোগ আৰু আমাৰ প্ৰচলিত যি নিয়ম প্ৰায় একে তথাপিতো যেহেতু আমাৰ নিয়মত আছে বৈদিক গণিতত আছে বিষয়বস্তুটো মই জাস্ট এবাৰ দেখাই দিছো এটা উদাহৰণ স্বৰূপে চোৱা মই ইয়াত লৈছো 9378 তাৰ লগত যোগ কৰিম 2895 অতি সিম্পল আমাৰ আগৰ দৰে একে নিয়ম 8 আৰু 5 যোগ কৰিলে কি হয় 13 হয় 13 3 2 ইয়াত লিখিলো প্ৰচলিত নিয়মত আমি 1 টো বাহিৰত কৰবাত লিখি থলো হতে ইয়াত কি কৰিম বৈদিক গণিতত ইয়াত এটা বিন্দু দিম এতিয়া এই বিন্দুটো দিলো যেহেতু এটো প্লাস হৈ যাব 9 লগত বিন্দুটো যোগ কৰিলো কিমান হল 10 হল 10 ৰ লগত 7 টো যোগ কৰিলো 17 হল 17 ৰ 7 টো লিখিলো 1 টো কত লিখিম ইয়াতে বিন্দুটো দিলো 8 ৰ লগত 1 যোগ কৰিলো 9 হল 9 ৰ লগত 3 টো যোগ কৰিলো কিমান হল 12 হল ইয়াত লিখিলো 2 টো আৰু 1 টো কত যাব ইয়াত আহিব 2 ৰ লগত 1 টো যোগ কৰিলো 3 হল 3 ৰ লগত আমি 9 টো যোগ কৰিলো কি হল আকৌ 12 হল গতিকে বৈদিক গণিত আৰু আমাৰ প্ৰচলিত নিয়মৰ মাজত যোগৰ ক্ষেত্ৰত মই বহুত পাৰ্থক্য থকা বুলি নাভাবো এইবাৰ আইছো আমি বিয়োগৰ ক্ষেত্ৰত মই এটা উদাহৰণ লৈছো কিয়নো মোটামুটি নিয়মটো একে থাকিব এতিয়া চোৱা আমাৰ প্ৰচলিত নিয়মৰ লগত অকণমান বেলেগ কৰ্ম শিকাইছো প্ৰচলিত নিয়মতে কি আছিল 1 ৰ পৰা 8 যাব নোৱাৰে ডাঙৰ যেহেতু আমি ইয়াৰ পৰা 1 ধাৰ কৰো ইয়াৰো নাই ইয়াৰ পৰা আনিছো এনেকুৱা নিয়মত কিন্তু বৈদিক গণিতত আমি ধাৰ নকৰাকৈ চলিব পাৰো চোৱা 8 ৰ পৰমিত্ৰ কি 8 ৰ পৰমিত্ৰ বুলি ক'লে 8 ৰ লগত কি যোগ কৰিলে আমাৰ কি হ'ব 10 হ'ব অৰ্থাৎ 8 ৰ লগত 2 যোগ কৰিলে 10 হ'ব 8 ৰ পৰমিত্ৰ বুলি ক'লে আমি 2 টোকে বুজি পাম এই 2 টোৰ লগত আমি 1 টো যোগ কৰিম 1 টো যোগ কৰি দিলো কিমান হ'ল 3 হ'ল এটো যে ডাঙৰ হ'ল এটোত কৰি এটো একাৰ আমি ইয়াত টুপ দিলো বিন্দু দিলো এতিয়া এটো লগত এটো কিমান হ'ল 5 হ'ল 5 হলে 5 ৰ পৰমিত্ৰ কি আহিব 5 ৰ লগত নিশ্চয় 5 যোগ কৰিলে 10 হ'ব গতিকে এই পৰমিত্ৰটোৰ লগত আমি শূন্যটো যোগ কৰিম 5 আৰু 0 যোগ কৰিলে তো 5 হ'ব গতিকে এটো আমাৰ কি হ'ব 5 হ'ব এটোত কি এটো ডাঙৰ আছে এটা বিন্দু দিলো ইয়াতে 9 আৰু এই বিন্দুটোৰ লগত 10 হ'ল 10 ৰ পৰমিত্ৰ কি হ'ব 10 ৰ পৰমিত্ৰ 0 হ'ব কাৰণ ততেটো 10 হ'ব লাগিব এটা শূন্যটোৰ লগত যদি আমি 3 যোগ কৰো কি হ'ব 3 থাকিব এটোত কি ডাঙৰ এটা বিন্দু দিলো এটা সিম্পল 2 আৰু বিন্দুৰ লগত 3 হ'ল এই 3 টো 5 ৰ পৰা বিয়োগ কৰিম 5 ৰ 3 গল কিমান 2 এখিনি হল বৈদিক গণিতত বিয়োগ কৰাৰ পদ্ধতি দেখিলা যে যোগ আৰু বিয়োগ ইমান টান নহয় পূৰণৰ ক্ষেত্ৰত আমি দেখা পাম বহুত পাৰ্থক্য কিয়নো পূৰণৰ আমাৰ বহুত কেইটা আমাৰ নিয়ম আছে বহুত কেইটা কৌশল আছে যি কৌশলৰ সহায়ত আমি ডাঙৰ পূৰণ আমি সহজতে কৰিব পাৰিম কিন্তু প্ৰথমতে আমি এই দুটা পূৰণ কৰিম একক অংক দুটা একস্থনীয় অংক দুটা পূৰণ কৰিম ইয়াত 4 আৰু 5 আছে 4 আৰু 5 এই দুটা পূৰণ কৰিম 4 5 গুণ কিমান হ'ব 20 20 ৰ আমি শূন্য দিয়াত লিখিলো 2 টো থাকি গল তাৰ পিছত কি কৰিম ক্ৰস প্ৰডাক্ট 2 টো আৰু 5 3 টো আৰু 4 5 2 গুণ 10 4 3 গুণ 12 দুটা যোগ কৰিলে কিমান হ'ল 10 আৰু 12 কিমান হ'ল 22 হ'ল এই 2 টো থাকিলে নহয় ইয়াৰ লগত আকৌ যোগ হ'ব কিমান হ'ল 24
24 4 2 আমি ইয়াত লিখিম 2 টো ইয়াতে থাকক নেক্সট টাইম কি কৰিম এইটো পূৰণ কৰিম 2 আৰু 3 পূৰণ কৰিম কৰিলে কিমান হ'ব 6 হ'ব 6 লগত এই 2 টো যোগ কৰি দিম কিমান হ'ব 8 হ'ব 8 ইয়াত আমি লিখি ললো গতিকে ইয়াত দেখাত বহুত ডাঙৰ যেন লাগিছে যেতিয়া আমি অভ্যাস কৰিম কটা বাঢ়িব চোৱা আমি আকৌ ৰিভাইজ কৰি দিছো 4 5 গুণ 20 শূন্য হাতে গল 2 আঙুলিত ৰাখি থলো 5 দুগুণ 10 3 4 গুণ 12 22 হল 22 আৰু 2 24 4 হাতে গল 2 3 দুগুণ 6 6 2 8 গতিকে এই বস্তুখিনি যেতিয়া আমাৰ সম্পূৰ্ণ মুখস্থ থাকিব নিয়মটো তেতিয়া আমাৰ এইখিনি নিলিখাকৈ কৰিম আৰু আমাৰ খৰটকে আমাৰ এনেকৈ হৈ যাব যদি আমাৰ তিনটা থাকে তিনটা আকে থাকে তিনটা অংক বিশিষ্ট সংখ্যাৰ পূৰণ ক্ষেত্ৰত কি কৰিম একে মোটামুটি অলপমান মই দেখুৱাই দিছো প্ৰথমতে আমি এইটো কৰিম 3 আৰু 1 পূৰণ কৰিম 3 আৰু 1ত 3 গুণ 3 থাকিল গতিকে আমি এইটো 3 লিখিলো বাকি যোৱা নাই বাকিটো শূন্য থাকিল ইয়াত কি কৰিম এইটো আৰু 2 টো আৰু 1 পূৰণ কৰিম মই ইয়াত লিখি দিছো 2 3 3 1 এই চাৰিটা লম আমি ইয়াত 2 আৰু 1 পূৰণ কৰিম 2 হল 3 আৰু 3 পূৰণ কৰিম 9 হল 3 আৰু 2 আৰু 9 যোগ কৰিলে কি হ'ব 11 হ'ব ইয়াৰ পৰতো শূন্য আহিল গতিকে আমাৰ 11 হৈ থাকিল ইয়াৰ 1 টো ইয়াত লিখিম নেক্সট আমাৰ এইটো থাকিল কলে যাব ইয়াৰ পিছত কি কৰিম এই 3 গতিকে তা লব লাগিব তে 1 2 3 2 3 1 ইয়াত কি কৰিম এই কোণাকে পূৰণ কৰিম 1 আৰু 1 পূৰণ কৰিম 1 যোগ 2 আৰু 3 পূৰণ কৰিম 6 আৰু এনেকৈ থিয় হয় 2 আৰু 3 পূৰণ কৰিম 6 টোটালত কি হ'ল 7 7 6 13 13 এইয়া 1 টো আছিল নহয় ইয়াত আকৌ 1 টো আহি যাব কিমান হ'ল 14 14 4 টো আমি ইয়াত লিখিম 4 টো আমি ইয়াত লিখিম সকলে যাব কি 1 টো যাব এবাৰ কি কৰিম নেক্সট এই 4টা লম এই 4টা লম 1 2 2 আৰু 3 ইয়াত আকৌ এনেকৈ 1 আৰু 3 পূৰণ কৰিম 3 গুণ 3 যোগ 2 আৰু 2 পূৰণ কৰিম 4 টোটাল কিমান হ'ল 7 এই উপলি যে এটা 1 আহিছিল হেতুকো প্লাস কৰিম কিমান হ'ল 8 হ'ল ইয়াত আমি 8 লিখিলো আৰু লাষ্টত কি থাকিল এইটো 1 আৰু 2 1 আৰু 2 1 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব আৰু এই দুটো আমি ইয়াত লিখিম গতিকে চোৱা দুটা যদি থাকে অংক বিশিষ্ট তেতিয়াহলে আমি এনেকৈ কৰিম আৰু যদি তিনটা অংক বিশিষ্ট হয় তেতিয়াহলে আমি এনেকৈ কৰিম নিশ্চয় তোমালোকে বুজি পাইছা আৰু প্ৰথম অৱস্থাত তোমালোকৰ কষ্ট হ'ব নো ডাউট কিন্তু যেতিয়া তোমালোকৰ অভ্যাস হৈ যাব তেতিয়া তোমালোকে সহজতে কৰিব পাৰিবা মই এবাৰ ৰিভাইজ কৰি দিছো চোৱা এইটা এইখিনি মই নিলিখাকৈ কৰিম কেনেকৈ 3 গুণ 3 3 টো লিখিলো নেক্সট এইটো 2 গুণ 2 3 3 গুণ 9 9 2 11 1 লিখিলো 1 টো হাতত ৰাখি থলো নেক্সট 1 গুণ 1 3 গুণ 6 7 হল 3 গুণ 6 7 6 13 13 আৰু 1 14 7 হাতে গল 1 আকৌ ৰাখি থলো 3 গুণ 3 2 গুণ 4 4 3 7 আৰু এই 1 টো 8 হল হাতে নাই আৰু 2 গুণ 2 এত লিখি দিলো হৈ গল গতিকে এই প্ৰসেসটো যেতিয়া তোমাৰ মনত থাকিব তেতিয়া হলে তুমি এক লাইনতে কৰি দিব পাৰিবা যিমান ডাঙৰ সংখ্যা নহওক এইটো প্ৰসেসটো তুমি কৰি দিব পাৰিবা আৰু পুৰাণৰ আৰু বহুত নিয়ম আছে বহুত কৌশল আছে সহজ সহজ এটো আমি পিছত এটা এটা আলোচনা কৰিম ইয়াত আমি সৰু সৰু যি নিয়ম বুলি কৈছিলো বিৰাট ইন্টাৰেষ্টিং এই ইন্টাৰেষ্টিং নিয়মবিলাক তোমালোকে চাই যোৱা আমি এইটো সৰু সৰু অংক লৈছো 12 পূৰণ 13 টো তোমালোকৰ মুখস্থ আছে কিন্তু মই কি বুদ্ধিত কৰিম চোৱা আমাৰ যদি মুখস্থ নাথাকে কেনেকৈ কৰিম এই 12 আছে ন এই 2 টো তুমি ইয়াত লিখি দিলো প্লাস 2 এইটো 3 লিখিলো মই ইয়াত আধাৰ হিচাপে 10 লৈছো দেই 10 যোগ 2 12 10 যোগ 3 13 ইয়াত মোৰ আধাৰ কিমান আছে 10 আছে আৰু ইয়াত মোৰ আধাৰ আছে 100 ইয়াত মই আধাৰ হিচাপে লম 100 এটো তুমি কি কৰিম 100 যোগ 4 আৰু 100 যোগ 6 চোৱা কি সিম্পল
3 দুগুণ কিমান 6 3 দুগুণ 6 আৰু তুমি কৰিবা কি এটো লগত এটো প্লাস কৰা নাইবা এটো লগত এটো প্লাস কৰা এটো লগত এটো প্লাস কৰা নাইবা এটো প্লাস কৰা যিকোনো এটা কৰিলে 3 যোগ 12 15 হ'ব বা 13 যোগ 2 15 হ'ব কি ইন্টারেস্টিং আমার মুখস্থই না লাগে ঠিক ইয়াতো হেৰি কথা 4 গুণ কিমান 24 24 তুমি ইয়াত লিখিলো 100 বুলি কোৱাৰ লগে দুটা শূন্য থাকিব নহয় কাৰণে ইয়াত দুটা থাকিব আৰু ইয়াত 10 আছিল না সেইকাৰণে এটা আছিল এতিয়া একে কথা 4 টো আমি ইয়াত যোগ কৰিব পাৰো নাইবা 6 টো আমি ইয়াত যোগ কৰিব পাৰো একে নহব জানো 4 6 10 6 4 10 একে হ'ব ইয়াত কি হ'ব এনসারটো এটো কি হ'ব শূন্য হল একটো ইয়াত আহিল আৰু একটো হৈ গ'ল কি সুন্দৰ হিসাব আকৌ এবাৰ কৰিছো 104 100 যোগ 4 বুলি ভাবা আৰু 106 টো 100 যোগ 6 বুলি ভাবা এটা 4 পূৰণ 6 24 এই 4 টো ইয়াত যোগ কৰিম 106 ৰ লগত নাইবা এই 6 টো 104 ৰ লগত যোগ কৰিম হৈ গ'ল যিকোনো এটা কৰি যে নকৰিব 110 হ'ব এনসারটো গতিকে আলটিমেটলি এইটো আৰু এইটোৰ গুণফল আমাৰ কি হ'ল 11024 হ'ল ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক নতুন কথা কেইটামান শিকালো বেছি শিকোৱা নহল কাৰণ ভিডিঅ'টো আমাৰ দীঘল হৈ যায় আমাৰ বৈদিক গণিতত 16টা সূত্ৰ আছে আৰু 13টা উপসূত্ৰ আছে আৰু এই সকলোবিলাক একেলগে এটা ভিডিঅ'তে দিয়াটো সম্ভৱ নহয় মই জাস্ট অলপমান বৈদিক গণিতৰ আভাস দিবৰ কাৰণে প্ৰথম ভিডিঅ'টো দিছো তোমালোকক আৰু বাকি পৰৱৰ্তী খণ্ডত মই বাকিবিলাক তোমালোকৰ যিবিলাক উপযোগী হোৱা যিবিলাক সূত্ৰ আছে আৰু ইয়াত যদিও ইমান কেইটা সূত্ৰ আছে আমাৰ তোমালোকৰ হাইস্কুল লেভেলত গতিকে তাৰ ইমান প্ৰয়োজন নাই গতিকে তাৰ যিখিনি প্ৰয়োজন আছে সেইখিনি মই তোমালোকক দিয়াৰ চেষ্টা কৰিম এটা এটা খণ্ডৰ দ্বাৰা গতিকে তোমালোকে যাতে সোনকালে এই ভিডিঅ'খিনি পোৱা তাৰ কাৰণে তোমালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিবা আৰু মোৰ চেনেলটো জ্ঞানম এডুকেশ্যন নামৰ যিটো চেনেল সেইটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ